কি খবৰ আপোনালোকৰ আশা কৰিছোঁ খবৰ নিশ্চয় ভাল হ'ব। তো পুনৰবাৰ আপোনালোকৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে এতিয়া মই বৰ্তমান ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ দিছোঁ। তো মানুহজন আহি পাইছে। তো আগত বদলকচোন ফ্লিপকাৰ্টৰ পৰা বস্তু লৈ আনো, তাৰপিছত আপোনালোকক বাকীখিনি কৈ আছোঁ মই। তো গাইজ ফাইনেলি মোৰ প্ৰডাক্টটো আহি গ'ল। তো বলক পটাপট পইচাটো দিওঁ আৰু প্ৰডাক্টটো লওঁ আৰু পটাপট ঘৰলৈ যাওঁ আৰু আনবক্সিং কৰোঁ, আপোনালোকক দেখাওঁ কি আছে প্ৰডাক্টটোৰ ভিতৰত। তো বলক ঘৰত যাই কিনে গম পাব আপোনালোকে। পটাপট মই প্ৰডাক্টটো কিনি আনিলোঁ, বাট ইয়াৰ ভিতৰত কি আছে আপোনালোকে জানিব বিচাৰিছে নিশ্চয়। তো গাইজ ইয়াৰ ভিতৰত আছে কি এটা ঘড়ী আছে, ঠিক আছে। তো এটা ঘড়ীটো লাগে হাতত ন, তো সেইকাৰণে মই ভাবিছোঁ এটা ঘড়ী কিনিলোঁ, বাট বহুত কম প্ৰাইজতে পাইছোঁ। তো মই ভাবিছোঁ কি আপোনালোককো শ্বেয়াৰ কৰি দিওঁ এইটো কিমান প্ৰাইজত পাইছোঁ। কাৰোবাক যদি ঘড়ী লাগে তেতিয়াহ'লে এইটো অৰ্ডাৰ কৰিব পাৰিব। তো প্ৰথম আনবক্সিংটো কৰি লৈছোঁ, লাষ্টত মই প্ৰাইচেছ গোটেই কৈছোঁ। তো আনবক্সিঙৰ কাৰণে লাগিব আমাক এখন অস্ত্ৰ, এয়া এইটো অস্ত্ৰ। তো মই এখন হাতেৰে ধৰি ভিডিঅ'টো বনাই আছোঁ আৰু লগতে আনবক্সিঙো কৰি আছোঁ। তো ইফালে আগত কাটিব লাগিব ৰ'ব, এইফালে আগত কাটি লওঁ। তো কাটি ল'লোঁ। তো ইয়াৰে ভিতৰত চাওঁ কি আছে। এইখন হ'ল বিল পেপাৰ, এইখন অলপ পিছত দেখা যাব। আগত ঘড়ীটো ওলাই লওক ৰ'ব। তো ওলাই ল'লোঁ। তো ইয়াৰে ভিতৰতে আছে আমাৰ ঘড়ীটো। তো ধুনীয়া কৰি পেক কৰি পঠাইছে একদম। তো এইটোৱে হ'ল ঘড়ীটো, ধুনীয়া চলি আছে। ঘড়ীটোৱে কভাৰটোৰ পৰা হটাই ল'লোঁ। তো এতিয়া খুলি ল'ম। এইফালে দিয়া এইফালে ন, এয়া তো একদম ধুনীয়া, একদম ইয়াৰ যিটো বডিটো নহয় একদম বিৰাট নৰম, একদম এইটো বিৰাট নৰম। আপোনাক মই পিন্ধি কিনে দেখাই আছোঁ ৰ'ব। এয়া গাইছ মই হাতত পিন্ধি ল'লোঁ। তো বঢ়িয়া লাগি আছে মোক। যিটো লাগিলে হাতত বিষাই থাকে, বাট এইটো বহুত একদম নৰম। আপোনালোকৰ এতিয়া প্ৰাইচবোৰ মই কৈ দি আছোঁ, প্ৰাইচটো কিমান হয় এই ৱাটচটোৰ। এনে প্ৰডাক্টটোৰ প্ৰাইচ হ'ল 138, ঠিক আছে। আৰু GST লগাই কিনে আপোনাৰ চব টোটেল হৈছে 163 আৰু ডেলিভাৰী চাৰ্জ লৈ টোটেল আপোনাৰ হৈ গৈছে 203 টকা। 203 টকা এয়া 203 টকা। তো ঘড়ীটোতো বহুত ভালেই। তো আপোনালোকক লাগে যদি কম পইচাত যদি ভাল ঘড়ী লাগে তো আপোনালোকে বাই কৰিব পাৰে। আই হোপ গাইছ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো ভিডিঅ'টো অলপমান আপোনালোকে হেল্পফুল হৈছে। তো ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলত নতুন হৈছে বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইছ এই ঘড়ীটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাৰ পৰা যাই কিনে বাই কৰি ল'ব পাৰে। তো নতুন ভিডিঅ'লৈ সোনকালে তেতিয়ালৈকে দিয়ক, বাই বাই।